নমস্কাৰ আকৌ ৱাছিম হক ব্ৰেকনেলৰ পৰা কৈছোঁ ইংলেণ্ডৰ লণ্ডনৰ ওচৰত ব্ৰেকনেলৰ পৰা তোমালোকে মোক ইতিমধ্যে ভালকৈ চিনি পাইছে চাগে এতিয়া 9 মাৰ্চ ইয়াত দিনত 11টা বাজিছে বতৰটো আজি ভালেই অলপমান দৌৰি আহিলোঁ পথাৰৰ মাজে মাজে 5 কিলোমিটাৰ দৌৰিলোঁ 3 মাইল তাৰপিছত মই দৌৰি পেলাই ভাল পাওঁ পথাৰৰ মাজে মাজে দৌৰোঁ এতিয়া আজি আকৌ স্ক্ৰেচটো কৰিম স্ক্ৰেচটোত কৰি আমি এটা কি বনাম এটা পেইণ্ট কৰিব পৰা পেইণ্টিং কৰিব পৰা এটা প্ৰগ্ৰাম এটা বনাম গতিকে এইবাৰ স্ক্ৰেচটো আমি স্ক্ৰেচ ছাইটলৈ নোযোৱা ছাইটটো মন কৰিবা কিটো ছাইট এতিয়া টাইপ কৰিছোঁ কৰিম জাম্প টু .cc এনেকৈ কলন পেইণ্ট -go এইটো সাইটলৈ গৈছো হা আহিব লাগে এতিয়া এইটো একেই হয় স্ক্ৰেচটোৱে খালি এইটো যে আমি যে টাইপ কৰি দিলোঁ জাম্প টু cc পেইণ্ট go তেতিয়া এই পেঞ্চিলডাল আগতে বনোৱা থাকে নহ'লে দিগদাৰী হয় পেঞ্চিলডাল বনোৱা নাথাকিলে মই প্ৰগ্ৰামটো কৰি চাইছোঁ অলপমান দিগদাৰী হয় এতিয়া প্ৰথমতে আমি কি কৰিম ৰ'বা এইখিনি এইটো চাইডলৈ লৈ আহিব লাগিব গোটেইখিনি দেখিছানে দেখিছা এতিয়া আৰু এইটো অলপ চাইডলৈ লৈ যাওঁ এইটো মুখখন ইয়াতে থৈ দিওঁ মাজতে থৈ দিওঁ ঠিক আছে এতিয়া প্ৰথমতে কি কৰিম এইডাল আমাৰ আগতে জানা আমি এইটো ইভেণ্টলৈ গৈ পেলাই when click তাৰমানে এই যে সেউজীয়া পতাকাখনত যেতিয়া ক্লিক কৰিম আমি এডাল forever তাৰপিছত forever কন্ট্ৰলত গৈ forever লুপ এটা লৈ আনো forever আৰু তাৰপিছত কি কৰিম go to mouse pointer ৰবা তাৰমানে go to ইয়াতে দি পেলাই এইটো mouse pointer তাৰমানে কি হ'ব অবিৰাম ভাবে এই মাইছটা এডাল যে তাৰ পইণ্টাৰৰ লগে লগে এই আমি ডেসক্ৰাইবটোত হেটো কৰি আছো নহয় পেন্সিলটোত প্ৰগ্ৰামটো কোডটো এয়া তাৰমানে এটি যদি ক্লিক কৰিম এডাল মই এতিয়া মাউসটো দেখিছানে জলৈ যায় হেটো গৈ থাকিব হা এয়া এনেকৈ গৈ আছে ইয়াত হা প্ৰথমতে আমি এটো কৰিলো তেটো পেইন্ট কৰিবলৈ সুবিধা হ'ব আকটো টানি লৈছো তাৰ পিছত কি কৰিম আমি if then else আগতে গম পাইছা নহয় if then else কন্ট্ৰললৈ যোৱা যদি কিন্তু ইয়াত আমি এটা কন্ডিশন দিব পাৰো হয় না if কি কৰিম ইয়াত দিও মাউস ডাউন তাৰমানে আমি এই যে মাউসটো যে তোমালকে ধৰি থাকে এটো মাউসটো যে ঘুৰাই থাকে এটো যেটা আমি বাওফালে বাটনটো ক্লিক কৰি দিম এটো মাউস ডাউন বুলি কয় যদি মাউস ডাউন হয় তেতিয়া আমি পেনেৰে কিবা আঁকিম আৰু পেনেৰে আঁকিবলৈ বস্তুখিনি ইয়াত পাবা সো এটা সাইডৰ এটো নহয় ইয়াতে ক্লিক কৰি দিলো এইখিনি পেইনটো পালা এই পেইনটোত ক্লিক কৰি দিয়া এটা পেইনৰ এটো আহি গল দেখিলা না পেইনৰ বস্তু পৰা আহি গল এতিয়া যদি মাউসটো ডাউন হয় তেতিয়ালে কি কৰিম পেন ডাউন পেন ডাউন আৰু যদি এলস তাৰমানে যদি মাউসটো ক্লিক কৰি নথওঁ তেলে পেনটো ওপৰ আপ হা ঠিক আছে এটা ক্লিক কৰি চাও এটো দিছে একো হোৱা নাই এটা মাউসত মই ক্লিক কৰি দিছো ক্লিক কৰিলে এয়া লিখিলে আকৌ ওপৰ কৰি দিলো একো নাই হোৱা মাউসটো ক্লিক কৰি দিলো এয়া লিখিছে হা আকৌ ক্লিক কৰিছো এয়া মাজে মাজে এয়া ক্লিক কৰিছো ক্লিক কৰি থৈ দিব লাগিব এয়া লিখিছে ওকে এতিয়া হেখিনি আমাৰ হল এতিয়া তোমালোকে কিবা এটা এনেকে ছবি আঁকিব পাৰিবা তাৰ পিছত আমি কি কৰিম এতিয়া এইটোলে যাওঁ কস্টিউমটোলে যাওঁ ৰবা পেন্সিল ডালত গৈ পেলাই আমি ডুপ্লিকেট আৰু ডাল পেন্সিল বনাই দিম পেন্সিল ব্লু 2 এটা পেন্সিল ব্লু আছে আৰু এটা আমি পেন্সিল গ্ৰীন বনাই দিম এটা কই লিখি দিও হা পেন্সিল গ্ৰীন তাৰপিছত গ্ৰীন যে এটা আমি কালাৰটো গ্ৰীন কৰি দিও ৰবা গ্ৰীন এফালে আহি পেলে হেউজিয়া তাৰমানে ৰবা তাৰপিছত এনেকে কৰি এটা গ্ৰীন কৰি দিলো পেন্সিল ব্লু পেন্সিল গ্ৰীন হা দুডাল কৰি দিছো ৰবা তাৰ পিছত আৰু কেটামান এটো ট্ৰাই দিছো আৰু কেটামান এনেকে স্ক্ৰাইব নিজে বনাই লম ৰবা এটো
ইয়াতে ক্লিক কৰিছো ইয়াতে ক্লিক কৰি দিবা এনেকৈ আহিব তাৰপিছত এনেকৈ এটা বক্স এটা বনাম ইয়াতে ক্লিক কৰা তাৰপিছত তোমালোকে এনেকৈ সৰু বক্স এটা বনাম গ্ৰীণ বক্স আমি ইয়াতে নাম দিওঁ এইটো গ্ৰীণ বুলি গ্ৰীণ তাৰমানে মই পেইনবোৰ বনাইছো হা পেইনবোৰ বনাইছো ওকে ৰেকৰ্ডলৈ গুচি যাওঁ এইটো ইয়াত সাইডত থৈ দিওঁ এইটো গ্ৰীণ বক্স এটা তাৰপৰা আৰু এটা বনাওঁ ব্লু এটা বনাম এনেকৈ এইটো ক্লিক কৰা আছে এটা সৰু বক্স এটা বনাওঁ একে সাইজৰ কৰিলে সুবিধা এইটো কৰি পেলাই আমি ব্লু কৰি দিম এইটো ৰ'বা নীলা কৰি দিম এইটো নীলা হয় এইটো ইয়ালৈ লৈ আনো ঠিক আছে এতিয়া কি হ'ল চোৱা এতিয়া কেইবাটাও স্প্ৰাইট হ'ল পেঞ্চিলডাল আছে ইৰেজাৰ এটা আছে স্প্ৰাইট এইটো নামটো বদলাম ৰ'বা ইয়াৰ নামটো বদলাই দিওঁ কি বুলি আছে গ্ৰীণ গ্ৰীণ আহিব লাগে ইয়াতে গ্ৰীণ এটা গ্ৰীণ এটা ব্লু চ' কেইবাটাও স্প্ৰাইট হ'ল এতিয়া আমি জানো নহয় ইয়াত ক্লিক কৰিলে পেঞ্চিলডালত ক্লিক কৰিলে পেঞ্চিলডালৰ কোড হয় এইটোত ক্লিক কৰিলে ইয়াৰ কোডটো ইৰেজাৰটো হ'ব ইয়াত ক্লিক কৰিলে গ্ৰীণ স্প্ৰাইটটোৰ ক্লিক হ'ব এইটো হ'লে ব্লুটোৰ হ'ব হা এতিয়া আমি প্ৰথমতে পেঞ্চিল এটা আছো এইকেইটা বনাই ল'লো তেতিয়া আমি এতিয়া কি কৰিম এটা প্ৰগ্ৰামৰ পৰা আৰু এটা প্ৰগ্ৰামলৈ এতিয়া শিকিম কেনেকৈ এটা প্ৰগ্ৰাম লিখিম আৰু ইটো প্ৰগ্ৰামে কেনেকৈ ইটোৱে কথা ক'ব পাৰে বা মেছেজ বা খবৰ পঠিয়াব পাৰে হা ইয়াতে মন কৰিবা এতিয়া আমি এইটো স্প্ৰাইটলৈ গৈছো হা এতিয়া গ্ৰীণ স্প্ৰাইটত গৈছো এতিয়া গ্ৰীণ স্প্ৰাইটত প্ৰগ্ৰামটো কৰিম গ্ৰীণ স্প্ৰাইটত কণ্ট্ৰলটোতে এইটো ইভেণ্টলৈ যাম when this sprite is clicked তাৰমানে আমি ইয়াত যেতিয়া ক্লিক কৰিম তেতিয়া কি কৰিব কম ব্ৰডকাষ্ট তাৰমানে এটা খবৰ পঠাই দিব খবৰটো কি গ্ৰীণ ওকে এতিয়া তাৰমানে এইটো যেতিয়া আমি ক্লিক কৰিম তেতিয়া এটা গ্ৰীণ বুলি এটা খবৰ পঠাই দিব হা তাৰপিছত আমি এতিয়া পেঞ্চিলটোলৈ যাওঁ তাত কি কৰিম আমি এতিয়া when I receive green যেতিয়া মই গ্ৰীণ বুলি খবৰটো পাওঁ তেতিয়া কি কৰিব তেতিয়া আমি কষ্টিউমটো লুকছলৈ গৈ পেলাই চেঞ্জ কষ্টিউমটো গ্ৰীণ পেঞ্চিললৈ লৈ যাম তাৰমানে বুজিছানে এইটোলৈ গ'লো when this sprite is clicked যেতিয়া আমি এইটো ক্লিক কৰিম তেতিয়া এটা খবৰ পঠাই দিম খবৰটোৰ নাম হ'ল গ্ৰীণ বুলি আৰু তাৰপিছত এই পেঞ্চিলডালে যেতিয়া খবৰটো পাব তেতিয়া কি কৰিব পেঞ্চিলডাল চেঞ্জ কৰি দিব এটা নীলাৰ পৰা নীলা থাকিলে ব্লু কৰি দিব হা এতিয়া দুডাল আছে নহয় এডাল ব্লু পেঞ্চিল আছে এডাল গ্ৰীণ পেঞ্চিল আছে এতিয়া গ্ৰীণ হৈ আছে তাৰমানে এইটো যেতিয়া ক্লিক কৰিম ই খবৰটো পঠাই দিব গ্ৰীণ বুলি তেতিয়া আমি পেঞ্চিলটো গ্ৰীণ কৰি দিম আৰু সেট পেন কালাৰটো তাৰপিছত পেনৰ কালাৰটো আমি ইয়াতে গ্ৰীণ বনাই দিওঁ ৰ'বা গ্ৰীণটো আহিবলৈ ইয়াতে আহিব এই গ্ৰীণ আৰু তাৰমানে বুজিলা নহয় যেতিয়া আমি এইটোত গৈ পেলাই ক্লিক হ'ব ই এটা খবৰ পঠাই দিব গ্ৰীণ বুলি আৰু খবৰটো পোৱাৰ লগে লগে কি হ'ব যেতিয়া আমি গ্ৰীণ খবৰটো পাম পেঞ্চিলডাল যদি ব্লু থাকে তে গ্ৰীণ হৈ যাব আৰু ইয়াৰ পেনৰ কালাৰটো গ্ৰীণ হৈ যাব হা তেনেকৈ আমি এতিয়া ব্লুটোলৈ যাওঁ আমি একেটাকে কৰিম কণ্ট্ৰল ইভেন when this sprite is clicked ইয়াতে কি লিখিম when I broadcast নতুন বুলি blue বুলি কম blue ওকে এবাৰ blue বুলি কৈ দিব হা যেতিয়া আমি এটা ক্লিক কৰিম তেতিয়া blue বুলি কৈ দিব তাৰপিছত আমি এইটো স্প্ৰাইটলৈ যাম when I receive blue switch costume to কি কৰিম blue আৰু pen color set pen color to blue কৰি দিম
blue color to ইফালে টানি টানি চাবা এটা আহি পৰা blue তাৰমানে গ্ৰীণ বুলি যেটা খবৰ পাম গ্ৰীণ হৈ যাব আৰু ব্লু বুলি যেটা খবৰ পাম ব্লু হৈ যাব এটা কৰি চাও ইয়াতে ক্লিক কৰিলো গ্ৰীণ এটা ক্লিক কৰিলো ব্লু দেখিলা পেন্সিল বদলি গল গ্ৰীণ ব্লু এতিয়া আমি ইয়া ব্লু লিখি আছো তাৰপা আমি যে চেঞ্জ কৰিব হ'ব ইয়াতে ক্লিক কৰিলো এতিয়া ইয়াত ব্লু এটা গ্ৰীণ কৰি দিও ইয়া গ্ৰীণ দেখিলা দুটা কালাৰ হৈ গল গ্ৰীণ আৰু ইয়াতে কৰিলো ব্লু দুটা কালাৰ এটা তোমালোকে বেলেগ বেলেগ কালাৰ বনাবা ব্লু গ্ৰীণ নীলা ৰঙা আৰু বেলেগ বেলেগ কৰিবা হা এটা প্ৰথমতে আমি কি কৰিব লাগিব এতিয়া ৰবা এটা বন্ধ কৰি লৈছো এতে প্ৰথম আৰম্ভ হলে আমি সব নহলে থাকি গৈছে যে এটো আমি কৰিম ইৰেজ অল প্ৰথম যে আৰম্ভ কৰিব এইখন মুছি দিব কৈছো ইৰেজ অল আৰু আৰম্ভ হতে আমি ধৰা পেন্সিলত গ্ৰীণ বুলিয়ে আৰম্ভ কৰিম looks switch to green আৰু set pen color to blue set pen color to blue কৰি থওঁ তাৰমান আৰম্ভ আমি ব্লু এ দি আৰম্ভ কৰিম হেতুকে কৈছো যেটা ক্লিক কৰিলো গোটেইখন মুছ খাই গল আৰু গ্ৰীন এদি আৰম্ভ ব্লু এদি আৰম্ভ হ'ব তাৰছত আমি এটো ক্লিক কৰিলে গ্ৰীন হৈ গল এয়া গ্ৰীন হৈ গল হা তাৰ পৰা আকৌ ইয়াতে ক্লিক কৰি দিম আকৌ গ্ৰীন ব্লু হৈ গল হা দেখলা এটা তোমালকে আৰু কিবা কিবি ইয়াতে বনাই দিব পাৰিবা এটা ধৰা আমি আৰু এটা বনাম সুবিধা হ'বলে আৰু তোমালকে বনাই থাকিবা হা মই তোমাক দুটা কালাৰ দেখাইছো তোমালকে আৰু কালাৰ বনাবা যেনেকে বনালো এতিয়া আৰু এটা ধৰা আমি পেইন্টলে যাও আৰু এটা স্প্ৰাইট বনাও ক্ৰস এটো বন্ধ কৰি দিছো এটা ক্ৰস এডাল বনাম এনেকে ক্ৰস এডাল বনাম এটো অকমান হকট কৰিব লাগে ক্ৰস ডাল ৰবা আকৌ এটো ইৰেজ কৰি দিছো মুছি ৰবা এই ডাল ক্ৰস টু ক্ৰস টু তোমালোকে ভালকে বনাবা মই এনে ক্ৰস বুলি বনাইছো এটো ক্ৰস দিছো নাম ৰেজ বা ক্ৰস ক্লিয়াৰ বুলি কৈছো এটা আমি কৰিম এতিয়া লৈ আনো তোমালোকে ভালকে বনাবা দে মই ভালকে অকা না এতিয়া ইয়াতে এটা মেছেজ দিও when this sprite is clicked message event when this sprite is clicked broadcast কৰি দিম আমি এটো broadcast কৰিব না লাগে when this message is clicked then আমি clear কৰি দিম erase ঠিক আছে তো পেন্সিল আলা গল তো চাও আৰম্ভ ব্লু এ হৈ আছে গ্ৰীন পেন্সিল কৰি দিও এটা গ্ৰীন এৰে কিবা এটা কিছু ক্লিয়াৰ কৰিব হৈছে ইয়াত ক্লিক কৰি দিম ক্লিক ক্লিয়াৰ দেখলা এটা তোমালকে বিভিন্ন ধৰণৰ কালাৰ বেলেগ বেলেগ কালাৰ কৰিব পাৰা তাৰছে এটা ইৰেজাৰ এটা আছে ৰবা এটো কি হয় কৰি চাও ইয়াতে ইৰেজাৰ এটো না লাগে এটো তোমালকে নিজে কৰিবা আৰু হা এই ইৰেজাৰটো কৰিব পাৰা ইয়াতে কৰি দিলো ইয়ালে যাও ৰবৰ ডাল আছে এই ৰবৰ ডালকো ডুপ্লিকেট এক্সপোর্ট ডিলিট না লাগে এতিয়া ৰবৰ ডাল হৈ গল ৰবা ৰবৰ হৈ গল পেন্সিল ৰবা
costume আমি তাত ক্লিক কৰি থৈছো এইটোলা হৈ থাকিব লাগে ঠিক আছে এটা green blue green blue ইয়াত ক্লিক কৰিলে গুছি গ'ল ঠিক আছে চলি আছে তেনেকৈ তোমালোকে ইৰেজাৰটো তেনেকৈ চাফা কৰি দিব পাৰিবা তাৰপিছত এতিয়া কি কৰোঁ মাউচটো ইফালে গোটেইখন যে আঁকি আছে আমি এইটো পুৰা ঠাই নিৰ্দিষ্ট ঠাইৰ ভিতৰত অকুৱাব খুজিছোঁ তেতিয়া আমি কি কৰিম এইটো বন্ধ কৰি লৈছোঁ তাৰপিছত ইফ মাউচ এতিয়া আমি ইয়াত অপাৰেটৰলৈ যাওঁ ইয়াতে আমি এইটো এণ্ড বুলি দুটা কণ্ডিশ্যন দুটা হ'লে এইটো হ'ব ৰ'বা এইটো আঁতৰাই লৈছোঁ তাৰপিছত ইয়াতে ইফ দুটা কণ্ডিশ্যন হ'ব চোৱা দিছ আৰু দিছ দুটা সত্য হ'লে এইখিনি চলিব এতিয়া মাউচ ডাউন হ'ব লাগিব ৰ'বা এইটো ওলাই গৈছে ইয়াৰ এইটো দি পেলাই ইয়াতে দিলে তাৰপিছত এইটো ইয়ালৈ লৈ গৈছোঁ মাউচ ডাউন আৰু কিবা এটা হ'ব লাগিব আৰু কিবা এটা কণ্ডিশ্যন হ'ব লাগিব আৰু কিবা এটা হ'লে আমি ক'ম যে মাউচটো এটুকুৰা নিৰ্দিষ্ট ঠাইৰ ভিতৰত থাকিব লাগিব এইখিনি তোমালোকে গোটেইখিনি দেখিবলৈ তাৰমানে আমি ক'ম যে -120তকৈ ভিতৰত কে ডাঙৰ হ'ব লাগিব মাউচ তাৰমানে বেছি ইফালে গুচি যাব নালাগিব ইয়াতে আমি চেন্সিঙত গৈ পেলাই মাউচ ৱাইটো আমি বেছি দূৰলৈ নিব খোজা নাই ইয়াৰ ভিতৰতে থাকিব ৱাইটো এই 120 ভিতৰত থাকিব এইটো ক্লিক কৰি চাওঁ সেই ওপৰলৈ বেছি এইখিনি ভিতৰতে আছে তাৰপিছত গ্ৰীণটো কৰোঁ গ্ৰীণ দুটা চলি আছে দেখিলা তাৰপিছত এতিয়া আমি কি কৰোঁ এতিয়া আমি এটা পেঞ্চিলডাল সৰু ডাঙৰ কৰিবলৈও আমি এটা ভেৰিয়েবল এটা বনাই দিওঁ তোমালোকে ভেৰিয়েবল আগতে বনাইছিলা ইয়াতে গৈ পেলাই ভেৰিয়েবল মেক এ ভেৰিয়েবল ইয়াতে গৈ পেলাই ধৰা উইথ বুলি কৰি দিলোঁ অ'কে এতিয়া উইথ এই গোটেইখিনি এইটো এটা উইথ বুলি এটা ভেৰিয়েবল আহি গ'ল তাৰপিছত উইথটোত আমি এতিয়া কি কৰোঁ এনেকৈ ইয়াতে গৈ স্লাইডাৰ কৰি দিম উইথটো এনেকৈ বেলেগ বেলেগ এইটো এনেকৈ বেলেগ বেলেগ বঢ়াই থাকিব পাৰে স্লাইড এটা দি দিছোঁ এইটো নাম্বাৰটো এনেকৈ এটা উইথটো বাঢ়ি থাকিব এতিয়া উইথটোত কি কৰিম set pen size ইয়ালৈ যাম set pen size এইটো আৰম্ভ হোৱাৰ আগতে কৰি দিম set pen size কি কৰিম width চাবা এতিয়া 5 হৈ আছে এয়া ডাঙৰ হৈ গ'ল দেখিলা তাৰপিছত ধৰা আমি উইথ চাইজটো 1 কৰি 0 কৰিলে নহ'ব 1 কৰি 3 কৰিছোঁ সৰু হৈছে এনেকৈ 35 কৰি দিছোঁ বহুত ডাঙৰ হৈ যাব দেখিলা এতিয়া পেঞ্চিল ডালাৰ তোমালোকে বেলেগ বেলেগ কৰি পেলাই হেৰি কৰিব পাৰা আৰু তাৰপিছত ইয়াত আৰু এটা কৰি দিব পাৰা এইটো বেছি ঠিক আছে এইটো বেছি ডাঙৰ কৰিলে আকৌ বেছি বেয়া হৈ যাব ঠিক আছে এতিয়া বুজিলা কি কৰিলোঁ আজি আমি কি শিকিলোঁ কেনেকৈ এটা প্ৰগ্ৰামৰ পৰা এটা স্প্ৰাইটৰ ইটোৰ পৰা সিটোলৈ কেনেকৈ এটা প্ৰগ্ৰামৰ পৰা আনটো প্ৰগ্ৰামে কেনেকৈ এটা প্ৰগ্ৰামে ইটো প্ৰগ্ৰামলৈ কথা পাতে সেইটো শিকিলোঁ আমি এতিয়া মেছেজ পঠাই দিওঁ গ্ৰীণ বুলি ইয়াত ব্লুটোৱে এইটো মেইন প্ৰগ্ৰামটোলৈ এটা মেছেজ পঠাই দিছে আৰু এইটো পেঞ্চিল এতিয়া গম পালা নহয় পেঞ্চিলডালত প্ৰথমতে গোটেইখন চাফা কৰি ল'লোঁ তাৰপিছত পেঞ্চিলডাল আমি নীলা পেঞ্চিল বুলি আৰম্ভ কৰিলোঁ কালাৰটো ব্লু কৰি ল'লোঁ তাৰপিছত অবিৰাম লুপটোত ভৰাই দিলোঁ ফৰৱাৰ্ড লুপটোত মাউচটো জলৈ যাল পেঞ্চিলডাল সেইফালে গৈ আছে তাৰপিছত আমি ছাইডটো এটা ভেৰিয়েবল বনালোঁ ভেৰিয়েবল বনাই পেলাই আমি এতিয়া উইথটো মাউচৰ উইথটো আমি চেঞ্জ কৰিব পাৰোঁ পেঞ্চিলৰ উইথটো তাৰপিছত ক'লোঁ মাউচটো যেতিয়া আমি ক্লিক কৰিম আৰু মাউচটো বেছি দূৰলৈ নাযায় 120 ভিতৰত থাকে তেতিয়া আমি পেনেৰে লিখা আৰম্ভ কৰিম নহ'লে পেনেৰে লিখা ওপৰলৈ নহ'ব তাৰপিছত যেতিয়া গ্ৰীণ মেছেজটো পাম আমি গ্ৰীণ খবৰটো পাম যে পেঞ্চিলে আমি গ্ৰীণ বনাই দিম আৰু কালাৰটো গ্ৰীণ কৰি দিম আৰু যে ব্লু বুলি খবৰ পাম আমি ব্লু বনাই দিম আৰু কালাৰটো ব্লু কৰি দিম আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট তোমালোকে যেতিয়া প্ৰগ্ৰামটো আৰম্ভ কৰিবা
আৰম্ভ কৰিবলৈ তোমালোকে কোনটো সাইটত যাবা স্ক্র্যাচ সিধা সাইটলৈ গুচি নাযাবা এটা বেলেগ এটা সাইটলৈ যাব লাগিব হেতু হল jump to.cc/-paint go প্ৰথমতে দেখাইছিলো যে হেতুৱে আৰু এটা এটো এনেকে এটো ক্লিক কৰিলে ফুল স্ক্রিন আহি গল ফুল স্ক্রিনটো তুমি আঁকিব পাৰা এডাল ক্লিক কৰি লৈছো সাফা হৈ গল এয়া আঁকিছো উইডটো অলপ সৰু কৰি লৈছো এতিয়া তোমালোকে বেলেগ বেলেগ কালাৰ দিবা ইয়াতে কালাৰবোৰ বদলাই ঢেৰ কালাৰ দি দিবা আৰু বেলেগ বেলেগ কালাৰত কৰি থাকিব এয়া কলো কিন্তু আগৰ নিচিনাকৈ কোৱা শেষ হোৱাৰ আগতে আমি অলপমান ধ্যান কৰো উশাহ আৰু শৰীৰটো আমি একেলগে লৈ আনো আকৌ বেলটো বজাই দিম তিনিবাৰ তোমালোকে জাস্ট বেলটো শুনি থাকিবা নমস্কাৰ বাই বাই কলক পাম